অসমবাসীৰ বাবে এটা ভাল খবৰ। যিবিলাক লোকে এতিয়ালৈকে মিছন বসুন্ধৰা 2 মাটি বাৰীৰ কাম এতিয়াও কৰিব পৰা নাই, তেওঁলোকে অতি শীঘ্ৰেই 10 তাৰিখৰ সময়সীমা বান্ধি দিছিলে চৰকাৰে। তাৰ পৰিৱৰ্তে এতিয়া 31 মাৰ্চ 2022 তাৰিখলৈকে সময়সীমা বঢ়াই দিছে। সেইটোৰ বাবে আপোনালোকে কিছুমান সময় পাব আৰু এই সময়ৰ ভিতৰত আপোনালোকে আপোনালোকৰ মাটি বাৰীৰ কাম কাজবিলাক সুচাৰুৰূপে কৰিবলৈ সময় পাব। এই সময় পাবলৈ আপোনালোকে কৰিব লাগিব ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি মিছন বসুন্ধৰা চাৰ্চ কৰিব লাগিব আৰু চাৰ্চ কৰাৰ পিছত তাতে গাইডলাইনবিলাক দিয়া আছে, সেইবিলাক চাব পাৰিব। এতিয়া মই কৰি লৈছোঁ। আপোনালোকে প্ৰথমতে দেখি পাব মিছন বসুন্ধৰা পেজটো 2.2 এতিয়ালৈকে কৰা হৈছে। এইবিলাক আপোনালোকে চালে গম পাব। তাত আপোনালোকে বহুতো কাম কৰিব পাৰিব। মই আপোনালোকক প্ৰতিটোৰ পৰা এটা এটাকৈ ভিডিঅ' বনাই আপোনালোকক কেনেকৈ কৰে আপলোড কৰি দেখুৱাম। আপোনালোকে চাই থাকিব। তেওঁলোকৰ বেনাৰত চাওক, প্ৰথমতে দিয়া আছিলে নৱেম্বৰ 14 তাৰিখে লঞ্চ হৈছিলে আৰু জানুৱাৰী 10 তাৰিখ 2023 চনলৈকে দিয়া আছিলে। বৰ্তমান এইটো এক্সটেলেণ্ট কৰি বঢ়াই দিয়া হৈছে। মই এতিয়া আকৌ এবাৰ নেক্সট পেজ কৰি চাইছোঁ, তাত চাওক এতিয়া নিউ আপডেট দিছে মিছন বসুন্ধৰা 2.0 মোৰ মাটিৰ মোৰ অধিকাৰ। তেওঁলোকৰ থাৰ্মেল পেজ হয় 14 নৱেম্বৰ 2022। আবেদনৰ তাৰিখ নৱেম্বৰ 14, 22 আৰু 31 মাৰ্চ 2023 চনলৈকে বঢ়াই দিছে। আপোনালোকে এতিয়া বহুতো সময় পাইছে বুলিয়ে কৈছোঁ বাৰু। এতিয়া 10 তাৰিখ ক'ত, এতিয়া 31 তাৰিখ ক'ত, তাকে বুলি সময় আছে বুলি আপোনালোকে কৈ নাথাকিব। তথাপি যিমানে সোনকালে হয় সিমানে সোনকালে কৰিবলৈ চেষ্টা কৰিব, যিহেতু কিছুমান ছাৰ্ভাৰৰ প্ৰব্লেম থাকে। ছাৰ্ভাৰ প্ৰব্লেম হ'লে আপোনালোকে বহুতো অসুবিধাৰ সন্মুখীন হয়। সেইকাৰণে আপোনালোকক মই কৈয়ে থাকোঁ, সকলোতে কওঁ, তাৰিখৰ আগত কৰিলেই নিজৰে ভাল হয়। এতিয়ালৈকে পেজ য'ত কৰিছে 2,24,127 জনে আবেদন কৰিছে। তাত এতিয়ালৈকে তেওঁলোকে চোৱা নাই সেইবিলাক এপ্লিকেশ্যনবিলাক। তাৰপৰা ইয়াত মই অসমীয়া কৰি লৈছোঁ। পেজটোত চফকৈ লিখা আছে। এইটো আগৰটো আছিলে বসুন্ধৰা 1ত আবেদন কৰিছিলে আপোনালোকে। তাৰপৰা বসুন্ধৰা 2 সেৱাসমূহৰ তালিকা সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি বন্দবস্তি আছে। তাত প্ৰয়োজনীয় নথিবিলাকো দিয়া আছে। আপোনালোকে এই নথিবিলাক যোগাৰ কৰি ৰাখিব, তেতিয়াহে আপোনালোকৰ কামবিলাক কৰিবলৈ সুবিধা হ'ব। এই ওপৰৰ আগৰটো আছিলে প্ৰথম বসুন্ধৰা 1 আছিলে। এতিয়াও সেৱাসমূহ তালিকা এতিয়াও কৰিব পাৰিব। আপোনালোকে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিব পাৰিব। তাৰ কাৰণে লাগিব আপোনালোকৰ দেউতাৰ ভাগৰ ডেথ চাৰ্টিফিকেট, আৰু যদি নাথাকে তেতিয়াহ'লে গাঁওবুঢ়া আজিকালি গাঁও প্ৰধান বুলি কয়, তেওঁলোকে এখন লিখি দিয়া লাগে। তাৰপৰা যোনে কৰিব তেখেতৰ আধাৰ কাৰ্ড লাগিব আৰু আধাৰ কাৰ্ডত লিংক থকা মোবাইল নম্বৰ এটা হ'ব লাগে। তেতিয়া তাত OTP যায়, সেই OTPটোৰ পৰা কৰিব পাৰি যিকোনো কাম কাজ। ইয়াৰ এটা ভিজিট কৰিব লাগিব বসুন্ধৰা 2। ইয়াৰ ৱেবছাইটটো হৈছে rtps.gov.in। এই পৰ্টেলটোত আপোনালোকে লগ ইন কৰি মাটি বাৰীৰ সকলো কাম কৰিব পাৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।